বাটলৈ গ'লো বোলো সোনকালে কাম ফেৰা কৰি মেলি আজৰি হৈ লওঁ হে আজি বিয়া দিয়া কত বছৰ হ'ল ছোৱালীজনী গুৰিলৈ গৈছিলোঁ সেই দুদিনমান থাকিলোগৈ এতিয়া আকৌ ছোৱালীজনীলৈ চেৰেং মোৰ মনত পৰিছে হে সেই যিবা এজনী ছোৱালী সেই মনত পৰিছে কাৰণে যাওঁ লাগিছে এতিয়া এজনীয়ে যাবলৈ নিদিয়ে তাইক ক'লেও নুশুনে মৰতীয়ে উৎপাত লগাই আছে হে উৎপাত লগাই আছে মইহে জানো ছোৱালী এজনী মইহে জানো কেনেকুৱা লাগে এইবোৰ কলটা যে কাটিছে কলাই নিয়ে এইবোৰ ছোৱালীজনী ঘৰ পাহোঁগে নেকি মই ছোৱালীজনী ঘৰলৈ যায় হা সিদিনাখন গৈ আহিছিলেহে আপুনি নিশ্চয় কিবা এটা আছে হা জীয়েকৰ ঘৰত আপুনি সেই শাহুৱেকৰ লগত আপুনি লিলিমাই কৰিবলৈহে যায় আপোনাৰ কথা জনা আছে দেই আপোনাৰ স্বভাৱটো কিমান লুতুৰা হা চব জনা আছে দেই কিন্তু এইবাৰ আপুনি যদি ছোৱালী ঘৰলৈ যাবলৈ হয় কিন্তু মই কিন্তু লগত যাম দেই কৈ দিলো কিন্তু আকৌ সেইবোৰ সতী সাধি তিৰোতা তহঁতৰ নিচিনা নহয় বুজিছ তেনেকুৱা সেই সতীবিলাকেহে অসতী হয়গে দেই অসতী হয়গে ছোৱালীজনী ঘৰলৈ যাওঁ বুলি ক'লে তাই শাহুৱেকৰ লগত মোৰ বদনামটো উলিয়াই দিব যি হয় যি মেলক মই দুদিন ধৈৰ্য ধৰি থাকিলো আৰু নোযোৱাকে আৰু নোৱাৰো মনত পৰিছে ময়ো যাম লগত মই কি ঘৰত অকলে থাকিম নেকি হা ময়ো যাম ঘৰত তুমি যাব নালাগে ঘৰখন কোনে চাই মই নাজানো মুঠতে মই যামেই আপোনাৰ লগত কৈ দিলো হলে দেই মোৰ লগত সেইবোৰ নহব গৰুকেইটানো কোনে চাব নালাগে কোনে চাই চাব থাকক হা থাকক ময়ো যাম লগত সিমানে কথা তই গ'লে দিগদাৰ হৈ নালাগে দিগদাৰ হব তেতিয়াহে আকৌ লিলিমাইকণ নচলিব হয় নাই বাৰু সেইবোৰ কথা কোৱাই নাই তই বেয়ালে নিনিবি শাহুৱেকজনী মুখখন চোকা সমানে লাগ বুলিহে কৈছো দিগদাৰ হ'ব আপোনাৰ স্বভাৱৰ কথা সেইকাৰণেতো কৈছো ময়ো যাওঁচোন লগতে লাগিলে মই শাহুৱেকক নেমাতোৱে লাগিলে বহিয়ে থাকিম দেচোন আপোনাৰ আদ্য পাদ্যবোৰ চামগে তাত হ'ব মাৰৰ ঘৰত সোমাই থৈ যাবগৈ লাগিব তোকো দেখিছো হে উপায় নাই যাওঁ বুলি ওলালো মই তাই আকৌ হাতুককে ওলাইছে কেলেনো যাব লাগে লগত এইবোৰ অশান্তি হয় শাহুৱেকজনীও বেয়া পায় লগত এৰি নিলে কথাবোৰ বুজি নাপায় কলকেইটা ভৰাই ল ছোৱালীজনী ঘৰলে বেগ অকল লৈ আহিলোগে মা দেউতা আহিব তাকে হেপাই ইমান দাম হলো মাংসবোৰ মা এইকেইটা ৰৈ আছে হেৰি নহয় আমাৰ সেই মাহে থকাকে আহিব গম পাইছেনে দেউতাহে থকাকে নাহে সেই তেজ খালি যদি কেলে আহিম বুলি কৈছা আকৌ দেউতা অহাৰ কথা আছিলে এই দেউতা নাহে কিবা দিগদাৰ হ'ল সেইটো কাৰণে মাহে থকাকে আহিব এই এতিয়া বাৰিষা কালত খেতি পথাৰত মা নাহিলেও হয় বাপেটো আহিম বুলি কৈছিলে আকৌ যে মাজনী কেলে আহিব লাগে একো নহয় আহক দিয়ক ইফালে আহিব সেইজনী একদম চকু পাই দেখিবলৈ মন নাযায় বাপেকটো আহিব বুলি ক'লত কিমান ভাল লাগিছিলে মনটো এতিয়া মাজনী আহিম বুলি কৈছে বোৱাৰী মাৰকো নালাগে বুলি কয় নহ'লে এতিয়া আহিব পৰা নাই লাহে লাহে আহিছে নাহিলেও হয় এইবোৰ নাহিলেও হয় আপুনি যে একদম ৰবলে ইমান জংকা গৈছে একদম খোজকাঢ়ি ঘৰলৈকে আহিব লাগিব আহিছিলি কেলে বৰ মনত পৰিছে চাগে কথা ক'বলৈ আহিছ আন কাল টমটমখন লৈ আহোঁ এতিয়া দুটা অহাৰ কাৰণে ভাড়াটো বেছি হ'ব বুলিহে খোজকাঢ়ি আহিছোঁ বল দেৰি হৈছে মুতিব লাগিছে ৰ'ব এইটো ধৰকচোন মুতিব লাগিছে বোলো তহঁতৰ মাইকী মানুহৰ জেমেলাবোৰ নুগুচে আৰু মুতিব লাগিব হাগিব লাগিব আৰ দিব লাগিব নি ছাতি আৰ দিব লাগিব নি এই মৰত মুতি ল ইপিনেও গৈছে মানুহবোৰে ইফালে ইফালে চাইছে এবাৰ বুঢ়াতে ৰখিছে দুইজনে মুতিছে মুতিব হাগিব লগা ইফালে সিফালে ডেকা ল'ৰা ঘূৰি ঘূৰিছে বাটতে মুতিছে মানুহৰ আগত ঘৰতে এৰি থৈ আহিব নোৱাৰিলি পানী সোপা খাইছিলি কেলে বলকচোন মোক গালি পাই নাথাকিব গাড়ীখনত আহোঁতেও শান্তি নাই গোটেই বমি চমি কৰি আহিছ ইয়াত আহোঁতেও মুতি হাগি গোটেই মানুহবোৰে চাইছে লাগি আমাক মাজনী পালেহি আহক ভালে আছা আছো দেই মনত পৰিছে কষ্ট পালে নেকি নাই কিহৰ কষ্ট পাম আনকাল সেই খোজকাঢ়িও নাহা যে টমটমত অহা অকণমান কষ্ট হ'ল সেইকাৰণে ইমান টেনচন বলকচোন আহক বেনি আহক বলক চেনেল পিন্ধিব নালাগে বলক খুলিব নালাগে বলক আহক বুঢ়াটোকহে আগবাঢ়ি লৈ গৈছে একদম মোকহে গুৰুত্ব দিব লাগে বুঢ়াটোকহে গুৰুত্ব দিছে একদম এইজনীও মহাহাৰামী নকয় আকৌ এইবাৰ চাম নহয় তাহাঁতৰ লীলা খেলা চাবলৈকে আহিছো মই বিয়ানী বহকচোন বিয়াৰ ভিতৰলৈকে আহক নহ'লে আপুনি বহকচোন দেই
দেখিলি নে কেনেকে বুঢ়াটোক লৈ গৈ গৈছে মোকহে নিব লাগে বিয়নী বুলি কেনেকুৱাখন কৰিছে মই জানিছিলো এইখন ঘৰত ৰিধিমাই কৰিবলৈ আহিছে বুঢ়াটোৱে মই জানিছিলো এখন ঘৰত মই খান্দিবলৈ অ' মা কি হ'ল তোৰ কেতিয়া পালিহি কান্দিছ কেলে অ' মা কি হ'ল তোৰ তোক বহুত দিন দেখা নাই হয় কেনে কান্দিছো তই কেইদিনমান থাকিবি আকৌ মা বাপেকে লৈ গ'ল বাপেকে লৈ গ'ল দেউতাও আহিছিলে নি দেউতাচোন মই নাই দেখা ক'ত গ'ল নাজানো বিয়নীয়ে মাতি লৈ গ'ল কলৈ নিলে গম নাপাওঁ মই কলৈ নিলে মই জানিছিলো এখন ঘৰত কিবা এটা হ'ব বহকচোন বহক বিয়া চেলে পাবলে গোটেই ভিতৰতো অৱস্থা নাইকিয়া হৈ আছে গম পাই নে ভাঙি আহিছে চব গম উঠিলে বুজিছানে চোলাটো খুলি লৈছো দিয়া চোলাটো খুলি কি কৰিছে এই নহয় চাচোনি ইমান ঘামি জামি আহিছে বিয় তাৰ ফেনা চুচুৰি দে মই পেলাই দিম নহয় মই ছোৱালীজনী আছে নহয় যাওক আপুনি চাহ পানীকে দিয়ক নহয় যাওক আৰু মা বাহিৰত বহি আছে মা কেলকে লোৱা নকে যাওক ফেনখন দি দে দেই বিয়া বহকচোন দেই হ'ব দেউতা চাহ হ'ব যাওক আপুনি চাহ অকণ দিয়কগে হ'ব তই যে ইমান লৰালিকে মাক একদম বাহিৰতে এৰি থৈ গুচি আহিলি মই পাহৰিলে ন মাৰো আছিলে ন মোৰ লগত মাতিলেকে যা মাৰক একেলগে আহিছ আপুনি ইয়াত যে সোমালেহি অকলে অকলে মোক এৰি থৈ আহিলে তাতে আপোনাৰ কথা কি হলো লোকৰ ভাড়ে মোৰ মা তেনেকুৱাই বিয়নী তেতিয়াই কৈছিলো মই তেতিয়াই কৈছিলো এই পুৰা লুতুৰা স্বভাৱ নগল সেইটোক মই ছোৱালীজনীৰ কি কথা কৈছ বাৰু মাৰিব খুজিছ আপুনিও কম নহয় আপুনি একোৱে বুজি পোৱা নাই মই জানিছিলো আপোনাক মই ঘৰতে কৈ পঠিয়াইছিলো অকলে অহা হেঁতিন এইবোৰ মই নেদেখিলো হেঁতিন নহয় এতিয়া মই নিজ চকুৰে দেখিছো এইবোৰ আপুনি কম নহয় আপুনি বাটতে মানুহ এটা এই কিবা কাপোৰ কিনিছিলে আমাৰ এওঁ এই মানুহে কিবা কিবি কলে হবাই খঙতে ইমান বকিছে মোকে বকিছে এতিয়া চিঞৰ নকৰিবা লোকৰ ঘৰৰ কথা এনেকুৱা সেই বিয়নী মুখখন বৰচুকা লাগে দেখিলে এই নকবা বেয়া নাপাবা আকৌ বিয়নী দেখাই নাই চুকা লাগে বাৰু সেইৰে চাই দিছে হওক ব'লা চাহকণ খাই লওঁ মই গৈছো ব'লা বলক লগতে বলক আহাচোন তুমি আগবাঢ়া মই গৈছো নালাগে লগতে বলক ব'লা বিয়নী ব'লক চাহকণ খাই লওঁ লগতে আহক আকৌ গৈছো টেষ্ট খালি যদি লগত কেলে আহিলেও আগতে কিমান ভাল পালো কৃষ্ণ বিয়া হ'বলৈ নাপালে আমাৰ এই ল'ৰা বাপেকে লৈ আহিলে এতিয়া বাপে হৈ আমাৰ ঘৰলৈ আহিছে মানুহটো চুবলৈও ভালকে নাই পোৱা এবাৰ জীয়েক ওলাইছেহি এবাৰ ঘৈণীয়েক ওলাইছেহি এনেকে নহ'ব দেই বুঢ়ীক কিবা এটা কৰি পঠিয়াব লাগিব বতৰটো গাতনো কিনো লাগিলে জানো পাই এই বৰষুণ দিছে এই ৰ'দ দিছে এতিয়া আকৌ এই বৰষুণগাল দি গ'ল আকৌ ৰ'দ দিব এতিয়া বিয়নী কাপোৰ মেলিবলৈ দিগদাৰ হৈছে মই দি দিওঁ গাঁৱত মেলিলোৱে দিয়ক হেৰি নহয় আহিছেতো আহিছে অকলে আহিব নোৱাৰিলে সেই আগতেও তেনেকৈ আপোনাক ভাল পাই থাকোঁতে মোক যেনেকৈ গৈ পেলাই আমাৰ ল'ৰা বাপেকে লৈ আহিলেগৈ এতিয়া আপোনাক সৈতে ভালকৈ কথা এষাৰ পাতিবলৈ নাপালোঁ লগত সেই লেম্পটো লৈ আহিছে এই আগৰ দিনৰ কথাবোৰ এতিয়া পাহৰিব লাগে আমাৰ এতিয়া মিতি হ'লেও যেতিয়া এইবোৰ সেই চিন্তা চৰ্চাবোৰ সলাব এতিয়া সেই লগতে আহিছে ন এইবোৰ কথা ভীষণ হ'ব গতিকে আঁতৰাটোকে থাকিব লাগিব বেয়া পাব বুজিছে নাই এই কাপোৰকেইটা মই নিদিওঁ নালাগে বগাইদা কথা এটা ক'ব গম পাইছে কি বাৰু আপোনাক যে বিচাৰি বিয়াৰ পাছত কিমান হাবাদৰি খালোঁ ঠিক নাই ইয়ালৈ আহি পেলাই দুবাৰমান মৰিবও খুজিছিলোঁ মৰিবলৈ নাপালোঁ এই শেষত গম পালোঁ বোলে আপুনিও বিয়া পাতিলে সেইটো কাৰণে বিচাৰি আপোনাৰ ছোৱালীজনীক মোৰ ল'ৰালৈ আনিলোগৈ গম পাইছে তাকে সেইবোৰ ভগৱানে আৰু তোমাৰে মই জোৰা নিমিলালে
এইফালে মিলাই থৈ দিলে সেইটোহে হ'ল আৰু এই কি কৰিছেনো আপুনি এইকণতে বিয়নীয়ে কাপোৰ দিছে মই বোলো বাৰী ঘৰবোৰ অতপিতকৈ থৈছে নে নাই থোৱা বিয়য়ে সেইবোৰকে চালোহি আকৌ হ'ব বৰ আহকচোন ধুনীয়াকৈ আপুনি ৰাখিছে আহকচোন তুমি দুআষাৰ কথা পতা মই মই ছোৱালীজনী পাতিম চালোঁ আহক আপুনি অ বিয়নী ৰ'ব কথা পাতিম অকণমান পাছত পাতিমচোন ৰ'ব আইও একদম এৰিয়ে নিদিয়ে দুটাই এতিয়া এখিনিকে একদম মালকেইটা লগাই লাকি ধৰিলে এইকেইটা ভাত মুঠি খাই ল'লো এতিয়া মুহূৰ্তটো কৰি পেলাই বাগৰটো মাৰিব পাৰিলে ভাল লাগিব গাটো বৰ ধুনীয়াকৈ খোৱালে দেই আৰু বিয়নীয়ে ভাত মুঠি বৰ ধুনীয়াকৈ বনায় আমাৰ ঘৰে নাজানে বনাব ডেকা ভাতকেইটা খাই হ'ল নহয় আহক এতিয়া কওকহি তাকেহে বিচনাখন পাৰিলি নি বিচনাখন মই পাৰি থৈছো আহক বিয়নী শুলেগৈ নি বিয়নীও শুলেগে হেৰি মাও শুই আছে আপুনিও কওকহি আহক মোক বা ক'ত দিলি কেলে আপোনাৰ সেই চাইডৰ ৰুমটোতে দিছো আহক শুংগে টোপনি ধৰিছে বিয়নীয়ে বিচনাখন পাৰিয়ে আছে হ'বলা মই বোলো কাটি হওঁ বুলি ভাবিলো হয় নেকি মোৰ ৰুমতে কাটি হওক মই আপোনাৰ ৰুমতে শুংগে এইটো আপোনাৰ ৰুমে নি এইটো মোৰ ৰুম মানে কি হ'ল ইয়াতে থাকো আৰু মই গম পাইছেনে মাজনীয়ে ক'লে চাইডৰ ৰুমটো বুলি ক'লে মই বোলো ইয়ালৈকে আহিলো ভুলক্ৰমে বিয়নী সোমাই একো নহয় আপুনি আনকুলৰ পৰা তানকুলৰ পৰা গোটেই কৰি কওক মই তোৰা হৈ দিওঁ আপুনি কওক ইয়াতে নহয় মাজনীয়ে ক'লে বিচনাখন পাৰি থৈছো যাওক বুলি মই সেইকাৰণে ইয়ালৈ আহিলো আপুনি কণা যে আপুনি নেদেখে যে আপুনি চাকুকেইটা ভুকুৱাই আনিম একদম তই জীয়াৰ ঘৰলৈ জীয়াজনীক চাবলৈ আহিছিল নে মোৰ এইবোৰ কাণ্ড কাৰখানা চাবলৈ আহিছিল আপোনাৰ কাণ্ডকে চাবলৈ আহিছিলো বিয়নী আপুনিও কম নহয় কিন্তু দেই আপুনিও কম নহয় একদম দুফালে দুডাল লগাই এনে নাথাকে জানিলো নহয় আপুনিও কম নহয় মই ঘৰতেই তেতিয়া কৈ পঠিয়াইছিলো অকলে আহে হেনো অকলে আহে লগত আনি পেলাই দেখিলো নহয় এতিয়া নাথাকো বৈ ৰাতিয়ে যামগে বৈ ঘৰলে কি হ'ল মা তোৰ বাপে আহি পেলাই মোৰ ৰুমৰ সোমালে কি শুবলৈ পঠিয়াইছিলি নিজৰ ৰুমটো বিচাৰি নাপায় তোৰ মাৰে মোৰ লগত সন্দেহ কৰিছে ইমান অসভ্য মানুহ পোৱা নাই দেই নিজৰ গিয়েকক বা সন্দেহ কৰিব লাগে নে ঘৰতে খাও মাৰি ল মোক গোটেই একদম চুলি এজনে ধুই এদাই কৰিলে বৰ পিঠা চিনি দেই লাই খকি যদি এজনী বোৱাৰী এতিয়া বুঢ়ী হ'ল গোটেই গালৰ চাল টুটুৱা পৰিলে এইটো বয়সত বা মোক সন্দেহ কৰিব লাগে নে বোৱাৰী বাপেক বুলি দুই এষাৰ ভালকে পাতো হয় এসময়ত আমাৰ লীলা খেলা আছিলে এতিয়াতো সেইবোৰ নাই তথাপিতো আহি সন্দেহ কৰিছেহি গ'লগে জানেনে মাহঁত ভালে কৰিলে গ'লগে তোৰ মাৰে ইমান সন্দেহ তাকেইতো মায়েতো কেলে ইমান সন্দেহ কৰে গম নাপাওঁ সেইবোৰ সেই আমাৰ মা আগৰ স্বভাৱ অতীজপা স্বভাৱ সেইটো চলিয়ে আছে গম পায়নে সেইটো আপুনি ধৰি নাথাকিব আৰু দেই তোৰ মাৰ কথা ধৰিবলৈ আছে ইমান অসভ্য দেখা নাই কৃষ্ণ ঘৰতে আহি মোক মাৰিছেহি মোক মৰাটো বাদেই তোৰ বাপেৰ লগত মোক সন্দেহ কৰিছে নহয় মা মানে হেৰি বুঢ়া কালত বিয়া হ'ল যে সেইটো কাৰণে হেৰি মানে সন্দেহটো বেছি হ'ল বুঢ়া কালত তাইহে বিয়া হৈছে আৰু একদম শেষ কৰিছে ইমান অসভ্য তোৰ মাৰিছে অসভ্য দেখা নাই দেই দেখোতেই কয় বেচা বুলি হ'ব দিয়ক এইবোৰ আৰু ধৰি নাথাকিব আহক ব'ল কি হ'ল এখিতে বুন্দা লাগি বহি আছে কি বুন্দা লাগি বহিবলৈ আছে ৰাতি বা ছোৱালীজনী ঘৰৰ পৰা গুচি আহিছো কি ভাবিছে কি মেলিছে একো ঠিক নাই যিয়ে নাভাবক যি ভাবে ভাবি থাকক নিজৰ পেটৰ পোৱালি দিয়া নাই জানো কিজানি বাহাৱে অত্যাচাৰ কৰে তই সেইখন কাণ্ড কৰিব লাগে এইবাৰ ওলাবচোন ঠেং ভাঙি ঘৰত পেলাই থৈ দিম নেলাগে নেযাওঁ তাহাঁতি আহিলে আহিব নাহিলেও নাই মুঠতে মই নাযাওঁ কিন্তু তোৰ পাগল মাথাটোত কি আছে এই পাগল মাথাটোত কি আছে আছে বহুত মাল আছে আপোনাৰ নিচিনা নহয় লুতুৰা এইজনী সন্দেহ কৰোঁতে জীৱনটো যাবগে এনেই মোক কোৱা নাই দেই এনেই কোৱা নাছিলে ভুলাই বোলে নেও বগাই ছোৱালী নিশ্চয় নে কিন্তু পস্তাব লাগিব মই ডেকা কালত পস্তোৱা নাই এই বুঢ়া কালত আহি মোক